সমষ্টিবাসীৰ মংগল কামনাৰে পূজা অৰ্চনা শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ। আজি শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমীৰ দিনটোত সমষ্টিবাসীৰ মংগল কামনাৰে পূজা অৰ্চনা শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ। আজি শাৰদীয় দুৰ্গোৎসৱৰ পবিত্ৰ মহানৱমীৰ দিনটোত বিশ্বনাথ জিলাৰ বিভিন্ন পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজে সমবেত হৈ কুশল মংগল কামনাৰে দেৱী বন্দনা কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তইও বিগত 16 বছৰৰ দৰে এইবাৰো সমষ্টিবাসীৰ কুশল মংগলাৰ্থে আয়োজন কৰিছে দুৰ্গা মা পূজা। পূজা ভাগত শোণিতপুৰ লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। পূজাভাগ সাংসদগৰাকীৰ বাসগৃহত পূৰ্বপুৰুষেও আয়োজন কৰি আহিছিল বুলি জানিবলৈ দিয়ে ৰঞ্জিত দত্তই। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন, বিহালী সংবাদ অসম। আজি নৱমী পূজা আমি ৰাতিপুৱাৰ পৰা 9 বজাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। নৱমী আমাৰ কুমাৰী পূজা হৈ গ'ল নৱমী পূজাত, আৰু আমাৰ পূৰ্ণাহুতি হোম যজ্ঞ চলি আছে। পূৰ্ণাহুতি হ'ব এতিয়া কুমাৰী পূজাৰ পিছত, আৰু নৱমী পূজা আমাৰ সামৰণি কৰিব কালি বিজয়া দশমী। আৰু বিজয়া দশমীৰে কালি আমি দেৱীক বিসৰ্জন দিম। আৰু মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অসমৰ ৰাইজৰ তথা বিহালীবাসী ৰাইজৰ মংগল হওক, শান্তি আহক, সমৃদ্ধি হওক, আৰু শস্য শ্যামলা হওক, আৰু স্বাস্থ্যৱান হৈ থাকক সকলো। সেইটোৱে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মায়ে নিশ্চয় মই ইয়াত মোৰ প্ৰায় 16 বছৰ হৈছে। তাৰ আগতে মই পুৰণা ঘৰত মোৰ জন্ম জেগা, মই প্ৰায় 12 বছৰমান তাতে কৰিছোঁ। দেউতাহঁতেও কৰিছিলে, ককাহঁতৰ দিনৰ পৰা এইটো পূজা চলি আহিছে। আৰু মই ইয়াত একেলগে 16 বছৰ হৈছে। মাজতে 2-3 বছৰ অলপ ক'ভিডৰ কাৰণে বন্ধ হৈ গৈছিল, ব্যক্তিগত অসুবিধাৰ কাৰণে কৰিব পৰা নাছিল। আৰু বৰ্তমানলৈকে কৰি আছোঁ, যিমানলৈকে মায়ে শক্তি দিয়ে পূজাটো মই কৰি যাওঁ। বিগত বৰ্ষতকৈ এইবাৰ পূজা চৌদিশে কিছু সেমেকিছে। জুবিনৰ কাৰণে এইটো বৰ ডাঙৰ এটা আমাৰ মানে খুব দুৰ্ভাগ্য, খুব মানে এটা মৰ্মান্তিক ঘটনা হ'ল। আমি মানে এজন অসমৰ ভাল সুসন্তান আমি হেৰুৱালোঁ। সকলো আমি মানে ম্ৰিয়মান হৈ পৰিছোঁ। আৰু আজি এটা ভাল খবৰ যে যি দুজন ব্যক্তিৰ কথাটো ইয়াত কৈছিলে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক ইতিমধ্যে অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তৎপৰতাত ইতিমধ্যে এৰেষ্ট হৈছে। তেওঁলোকক এৰেষ্ট কৰা হৈছে। আৰু মই ভাবোঁ যে এইটো SIT সম্পূৰ্ণভাৱে নিকাভাৱে এইটো তদন্ত কৰিব আৰু দোষীক শাস্তি কৰিব।